প্ৰথমে কম মই খুবেই দুখিত কাৰণ নাৰী এনে এটা শক্তি য'ত এই মাতৃস্বৰূপ বুলি কয় সেইটোক যদি আমি অপমান কৰোঁ মাতৃজাতিক যদি অপমানিত হয় তেনেহ'লে বহুত দুৰ্ভাগ্য বুলি মই ভাবিম আৰু এইটো অতি সোনকালে আমাৰ সমাজৰ পৰা আৰু লগতে প্ৰশাসন ব্যৱস্থাও যেন এইটো মানে ৰক্ষণাবেক্ষণ দিব পাৰে মোৰ অনুৰোধ গোটেই প্ৰশাসন ব্যৱস্থাক লগত মোৰ ৰাইজক মই সদায় মোৰ অনুৰোধ যাতে এই বস্তুটো সোনকালে আমাৰ মাজৰ পৰা নোহোৱা হয় নাৰীৰ ওপৰত যেন যি ইনচিডেণ্ট হৈ আছে বাৰে বাৰে সেইটো যেন নোহোৱা হৈ যায় মই সেইখিনিয়ে কামনা কৰিম থেংক ইউ ভাল লাগিছে এনেকুৱা খেল এটা মানে চাব পাই মই খুবেই আনন্দিত লগত মই মানে চিফ গেষ্ট হ'ব পাই নিজক মই ধন্য মানিছোঁ নাৰী শক্তি আজি প্ৰদৰ্শন হৈছে মনৰগাঁৱৰ এইখন ফিল্ডত আজি নাৰী জাতিক এনেকুৱা এটা ডাঙৰ সন্মান দিছে সঁচাকৈ মই নিজে সন্মানিত হৈছোঁ এইটো সন্মানত থেংক ইউ থেংক ইউ